Hi everyone, আশা কৰো আপোনালোক সবে ভালে আছে. I welcome all of you to my channel. Today's video is going to be specially for my female viewers. So let's get started. আজি ভিডিওটোৰ টপিক হৈছে essential things that a female should or can carry in her bag. এই ভিডিওটো স্পেশালি ওয়ার্কিং ফিমেলছৰ কাৰণে বিৰাট হেল্পফুল হ'ব. বা যিসকল মহিলাই ফ্ৰিকুৱেন্টলি ট্ৰেভেল কৰি থাকে তেওঁলোকে যেতে কেতিয়াও অসুবিধাত নপৰে আৰু মোৰ বেগত যোনকিটা বস্তু থাকে তাৰে ভিতৰতে কেটামানটো অপচনেলো হয় আৰু সেই বস্তুকিটা পাৰ্সন টু পাৰ্সন বেলেগ হ'ব পাৰে. এটা ওয়াটাৰ বটল মই বিৰাট এসেনশিয়াল বুলি ভাবো কিয়নো কেতিয়াবা আমাৰ ডিঙি হুকাই যায় আমাৰ অকমান পানী খাব মন যায় আৰু সেই সময়ত যদি পানীৰ সুবিধাটো নাই আমাৰ তেতিয়া খুবেই অসুবিধা হয়. নেক্সট ইজ স্যানিটারি প্যাড. এটা বেগত ৰাখিবই লাগে. এটুকু মই বহুত এসেনশিয়াল বুলি ভাবো. কেতিয়াবা আমি তাৰিখ পাহৰি থাকো নহলে কেতিয়াবা আমি ঠগন খাই যাওঁ. আপোনালোকে বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছো. গটিকে এটলিষ্ট এটা স্যানিটারি ন্যাপকিন বেগত ৰখাটো মই এসেনশিয়াল বুলি ভাবো. নেক্সট টু পকেট টিস্যুজ. মই পকেট টিস্যুজ মোৰ বেগত ৰাখোৱে. এটুকু মই এসেনশিয়াল বুলি ভাবো. এটা পকেট টিস্যু কেনেকে কোড কি দৰে কামত আহিব হেতু এক্সপ্লেইন কৰি নাথাকো বাট বহুত জায়গাত পকেট টিস্যুৱে আমাক বহুত হেল্প কৰে. নেক্সট টু হৈছে এখন সৰু নোটবুক আৰু এটা পেন. এটুকু মই বহুত নেসেসারি বুলি ভাবো কিয়নো আমি ট্ৰেভেল কৰি থাকুতে বা আমি ঘৰৰ বাহিৰত থাকুতে কেতিয়াবা আমাৰ কিছুমান আইডিয়াজ মনলৈ আহে বা পাকঘৰৰে কিবা এটা বস্তু শেষ হ'ল মনলৈ আহে যিকোনো এটা দৰকাৰী কথা মনত পৰিলে আমি পটককে বেগৰ পৰা নোটবুকখন আৰু পেনটো উলিয়াই নোট কৰি পেলাই থৈ দিব পাৰো. নেক্সট টু ৱেট টিস্যুজ. মই মোৰ বেগত ৱেট টিস্যুজ ৰাখোৱে আৰু মই এটুক এসেনশিয়াল বুলি ভাবো বাট এট দ্য সেম টাইম কাৰোবাৰ কাৰণে এটো অপচনেলো হ'ব পাৰে বিকজ যদি পকেট টিস্যুজ আছে ৱেট টিস্যুজ নহলেও হয়. মই মোৰ বেগত পকেট টিস্যুজ ৰাখো কিয়নো মোৰ কেতিয়াবা গৰম উঠিলে পকেট টিস্যু দি প্লে মুখখন মুচিলে মেলিলে বা যদি ৰেষ্টুৰেণ্টত খাইছো বা বাহিৰত ক'বাত খাবলৈ লৈছো স্যানিটাইজ কৰি পেলাই হাতখন যদি একবাৰ ৱেট টিস্যু দি পেলাই মুচি দিও অকমান বেছি ফ্ৰেছ লাগে. গটিকে ৱেট টিস্যুটোক মই অপচনেল বুলিয়ে কম. নেক্সট টু হৈছে ব্যান্ডেজ. মই মোৰ বেগত ব্যান্ডেজ ৰাখোৱে. কেইবাবাৰো মই বহুত অসুবিধাত পৰিছো নতুন জোতা পিন্ধি পেলাই বা নতুন স্যান্ডেল পিন্ধি পেলাই কৰবালে গৈছো আৰু হঠাতে শু বাইট স্টাৰ্ট হৈ যায় আৰু হে গুটে সময়খিনি বিৰাট অসুবিধাত কটাবলগীয়া হয়. তেনেকুৱা হলে ব্যান্ডেডে খুব সহায় কৰে. অকল শু বাইট বুলিয়ে নহয় কেতিয়াবা ক'বাত যদি দুখ পালে অকমান ছাল ছিগিলে তেতিয়াও ফাৰ্দাৰ ইনফেকশন নহব কাৰণে ব্যান্ডেড দি ঢাকি দিব পাৰি. গতিকে ব্যান্ডেডটোকো মই এটা এসেনশিয়াল বস্তু বুলিয়ে কম. নেক্সট টু হৈছে টয়লেট স্প্ৰে. পাব্লিক টয়লেট যেহেতু ইউজ কৰা হয় বাহিৰলৈ গলে গতিকে বেগত এটা টয়লেট স্প্ৰে ৰখাটো বিৰাটে ইম্পৰ্টেন্ট because we females are very much prone to infections. গতিকে ফিমেলছৰ কাৰণে পাব্লিক টয়লেট ইউজ কৰোতে এটা ডিসইনফেক্টেন্ট ইউজ কৰাটো বিৰাট ইম্পৰ্টেন্ট. গতিকে এটুকু মই এসেনশিয়াল বুলিয়ে কম. নেক্সট টু হৈছে স্যানিটাইজাৰ and I think I don't have to mention if it is essential or it is optional. Next to juntu eto eta optional product e hoy. Eto hand cream hoy. Eto মোৰ নিচিনা যদি ইস্যুজ কোনবাই ফেস কৰে তেওঁলোকে ৰাখিব লাগে. যেতিয়া ক'বাত বাহিৰত হাত ধোৱা হয় বা স্যানিটাইজাৰ দি হাত সাফা কৰা হয় তেতিয়া হাতখন বহুত ড্ৰাই লাগে. আপোনালোকৰ হয়নে নহয় নাজানো. যদি হয় মোক জনাব কমেন্ট সেকশনত. মোৰ এসিড থাকিলে মানে হাত দুখন বিৰাট ড্ৰাই হৈ যায়. গতিকে মই বাৰে বাৰে হ্যান্ড ক্ৰীম লগাব লগিয়া হয় অলপ ময়শ্চাৰাইজ কৰিব কাৰণে. গতিকে এটো সবৰে কাৰণে এসেনশিয়াল নহবও পাৰে. মোৰ নিচিনা মানুহৰ কাৰণে এসেনশিয়াল হয় আনৰ কাৰণে অপচনেল. নেক্সট টু হৈছে এটা ডিও স্টিক. এটো অপচনেলি হয় whenever you go for a date or maybe for a lunch or for a meeting আমি ঘৰৰ পৰা যি পাৰফিউম লৈ যাওঁ while traveling হেতু অলপমান ফেড হৈ যায়. একদম ৰিফ্ৰেশড ফিল কৰিব কাৰণে জাস্ট মিটিংখন ষ্টাৰ্ট হোৱা আগতে বা জাস্ট গাড়ী পৰা নামিয়ে অলপমান ডিও স্টিক ইউজ কৰি ললে মানে অলপমান ফ্ৰেশ ফিল কৰা যায়. নেক্সট ইজ a lip balm. I always carry one because I have a problem of dry lips. মোৰ ঘনে ঘনে লিপস ড্ৰাই হৈ যায় গতিকে মই বিৰাট আনকমফৰ্টেবল ফিল কৰো. গতিকে বাহিৰলৈ গলে মোক লিপ বাম এটা লাগে. নেক্সট যোনটো অপচন হেতু হৈছে এখন সৰু পকেট মিৰৰ. এটো অপচনেল হয়. মই মোৰ বেগত এখন সৰু পকেট মিৰৰ ৰাখো কেলেকি মোৰ চকু খজুৱাই থকা অভ্যাস আছে. মই সদায় কাজল নলগাও কিন্তু যেতিয়াও লগাও হেদিনাই বেছি খজুৱাই আৰু কাজল লগোৱা চকু খজুৱাই দিয়াৰ পিছত কি অৱস্থা হয় আপোনালোকে গম পাইছে. গতিকে মানুহৰ আগত লাজ নাপাবলে মই এখন পকেট মিৰৰ বেগত অনবৰতে ৰাখো আৰু যাৰ এনেকুৱা প্ৰবলেম নাই তাৰ কাৰণেও পকেট মিৰৰটো অপচনেল. লাষ্ট বাট নট দ্য লিষ্ট এখন এক্সট্ৰা মাস্ক বেগত সদায় ৰাখিব লাগে.
I think it's quite essential looking at today's scenario. কেতিয়াবা মাস্ক পাহৰি গল বা কেতিয়াবা মাস্কখন কিবা কথাত লেতেৰা হৈ গল বা আপুনি যোনখন মাস্ক পিন্ধি গৈছে হেখনৰ ইলাষ্টিক ডাল ছিগি গল. In that situation, you always need to have an extra mask in your bag. I think these are the most essential things that a female should carry in her bag. আৰু তাৰ ভিতৰতে যিকেইটা অপচনেল হেগিটাটো মই মেনশ্যন কৰিয়ে দিছোঁ. এছেঞ্চিয়েল বস্তুৰ লিষ্টত যদি আপোনালোকে আৰু কিবা ভাবি পাইছে বা এড কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব. I hope you like this video, and if you like this video then do not forget to press this, and you can share this video with your friends and family. And if you want to see more videos in my channel, please do subscribe. I'll see you soon in my next video. Till then, you guys take care. Bye.